সপোন ভালেহি ভাঙি গৈ আছে, তথাপি আশা ভাঙিবলৈ নেৰিবা। আশাটো এনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিবা য'ত হাজাৰ বিপদ আহিলেও যেন লাজত পৰি নাযায়। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। সফলতাৰ আনন্দ উপভোগ কৰাটো বৰ ভাল কথা, কিন্তু তাতোতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লাভ কৰাটো। কোনোৱে কয় প্ৰেম নিচা হৈ পৰে, কোনোৱে কয় প্ৰেম শাস্তি হৈ পৰে, কিন্তু যদি কোনোবাই হৃদয়ৰ পৰা সঁচাকৈ ভাল পায় তেন্তে সেই প্ৰেম হৈ পৰে জীয়াই থকাৰ প্ৰেৰণা। বিশ্বাসেৰে এবাৰ আঁকোৱালি লোৱা মোক, বিশ্বাসখিনি সদায় ৰাখিবা। সময়ৰ বাধা নেওচি চিৰদিন তোমাৰ হৈ থকাৰ দায়িত্ব মোৰ। ব্যস্ততা কেতিয়াও কাৰো বাবে অজুহাত হৈ নপৰে, যেতিয়া নেকি ভালপোৱাৰ সম্পৰ্ক সঁচা ব্যক্তিৰ সৈতে গঢ়ি উঠে। আমাৰ মনটো যেতিয়া ভাল হৈ থাকে তেতিয়া পৃথিৱীৰ সকলো বস্তুৱেই বৰ ধুনীয়া লাগে, কিন্তু যেতিয়া মনটো বেয়া লাগে তেতিয়া হাজাৰ ভাল লগাটো শান্তি বিচাৰি পোৱা নাযায়। পৃথিৱীৰ আটাইতকৈ ভয়ানক প্ৰাণী হ'ল মানুহ, কাৰণ মানুহে নিজৰ স্বাৰ্থৰ বাবে যিকোনো কাম কৰিব পাৰে।